ৰেশমা ব্লগলৈ মই ৰেশমাই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এনে এটা ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও বৰ্তমান ভালে আছোঁ। আজি আমাৰ চুনুৰ বাৰ্থডে আৰু সকলোৱে বাৰ্থডে উইচ কৰিব। হেপী বাৰ্থডে ক'বলৈ কৈ দিওঁ মানে কোৱা। আৰু আজি বাৰ্থডে অকণমান কিবা কিবিকৈ আয়োজন কৰিছোঁ আৰু বহুত বেছিকৈও নহয়, সেয়াকৈ অলপ অলপকৈ আপোনালোককো দেখুৱাই যাম, চাই থাকিব। আৰু এতিয়া মই মানে কি বিলু ফুলাবা ন কৈ দিয়া, বেলুন ফুলাম কৈ দিয়া। আজি মই চুমায়ে খাই থাকিবলগীয়া হৈছে মোবাইলটিক আৰু চাই থাকিব ভিডিঅ'টো আগলৈ। এইটো আমাৰ পিতলো এইটি আমি গোটেইখিনি এতিয়া বেলুন চেলুন অকণমান আৰু কিবা কিবি কৰি লওঁগৈ, আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব। এইফালে এইয়া আমাৰ বেলুন ফুলাই আছে, চুনুৱে ফুলাইছে আৰু এতিয়া আলিয়া বাহঁত আহিব। আলিয়া বাহঁতো ফুলাব দেই। এইটো সেই মেচিনটো দিয়া আকৌ, বেলুন ফুলোৱা দিয়া। বেলুন ফুলোৱা দেখি একদম মানে খুব ভাল পাইছে, গোটেই বেলুন ফুৰিয়া লৈ ফুৰিছে। আৰু আমাৰ এইফালে কৈ দিয়া, হাঁহ কৈ দিয়া চুনু। ৱা চাবা টেবুলৰ ওপৰত উঠি গৈছে, ধৰিবা দেই, ধৰিবা, উঠি গৈ আছে বেলুনৰ কাৰণে। চুনুকু এই জান হৈ গ'ল। আহিয়া মাহঁত আহি আছে, এইজনী আমাৰ বা আহি আছে, এইয়া চ আহি আছে, এতিয়া আহি পাইছেহি। সিফালে পোৱালিটি খেলি আছে, এইটো পোৱালি খেলি আছে আমাৰ বাই এজনী। এফালে মাইক কামত লগাইছোঁ, এজনী মায়ে কি কৰি আছে কৈ দিয়া। পিঁয়াজ কাটিছোঁ, আদা নহৰু কাটিছোঁ। মায়ে সিফালে পূৰা কামত লগাই দিছোঁ আৰু এইফালে বাই পোৱালিলৈ বহি আছে। এইটো আমাৰ চুনু, চুনু এইফালে চাওঁ, এইটো আমাৰ চুনুক চাওক, এইটো 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 বাই বাৰ্থডে আজি দেই। আমি এতিয়া আকৌ বেলুন ফুলাব লৈছোঁ আৰু সেই আমাৰ চব ৰেডি হৈ আছে বেলুন ফুলাবলৈ। এয়া আমাৰ চুনু বেলুন ফুলাব এতিয়া, সেই তাত আৰু বেলুন লগাম বোলো। এয়া বেলুনৰ পেকেটটো খুলি দিম আৰু এতিয়া বেলুনকেইটা ফুলাম। আহা বাবা যে নহয়, এইফালে আহা। বেলুন পূৰা ফুলোৱাত বিজি, সেইফালে আমাৰ বা বহি আছে। চবকে বেলুন এটা এটা দি আছে আৰু এইবোৰ মই বেলুনবোৰ বান্ধি বান্ধি দিছোঁ। বেলুনখিনি ফুলাই আমাৰ এই আছে, কি কৰি আছে গোটেই বেলুনখিনি ফুটি যাব, তেনেকৈ নকৰিবা, ধুনীয়াকৈ বহি দিয়াচোন। বেলুন দেখি ভয় কৰিছে, ঠিচুম ঠিচুম এগাল বেলুন। আমাৰ পোৱালি বেলুন দেখি ভয়ো কৰে অকণমান সময় মূৰে মূৰে। আৰু এয়া আমাৰ মইনা, মহচিন আৰু আলিয়া বাই তিনিটা মানে একদম পূৰা নাচি আছে, চেৰেংকৈ লাগিলে বুকুতে জুই গানটোত নাচিছে। আৰু যিহেতু চংটো মই ন' কপিৰাইটটো নাপালোঁ, সেইকাৰণে মানে মই ভইচ অভাৰ কৰিলোঁ এইখিনিত। বহুত ধুনীয়াকৈ তেনো
আৰু ভিতৰত কোনে কি কৰি আছে সেয়াকে অলপ দেখুৱাই দিওঁ এইফালে এই আমাৰ বায়েবোৰ চব ৰেডিকৈ পিঁয়াজ কাটি আছে আৰু পোলাও বনাবৰ কাৰণে এইফালে এইবোৰ চেৰি কিচমিচ আৰু মানে ইলাচি নামবোৰে পাহৰি গৈছে আৰু এইফালে মা এইবোৰ চব ঠিক ঠাক কৰি লৈছে আৰু বস্তুবোৰ যোগাৰ কৰি লৈছে আৰু আজি অকণমান ওপৰৰ পৰা দেখুৱাইছোঁ চব ওপৰলৈ চাওক এইজনী আমাৰ বা এইফালে এইয়া আৰু আমাৰ ভিন্তিহঁতো আহিছে ভিন্তিহঁতে ক'ত গ'ল এইজনী আমাৰ চুনু কোচাক এইটো আমাৰ হাই কৈ দিয়া তাৰপাছতে আকৌ আমাৰ ভিন্তিহঁত আহিছে ভিন্তি সেইফালে সেই আমাৰ চুনুকুক লৈ বুলি ঘূৰি ফুৰিছে আমাৰ গৰু তাৰপাছতে আমাৰ আহি পালে আলহী আমাৰ ঘৰ চোৱা বা ল'ৰা এইটো বা ল'ৰা তাৰপিছত এইটো কেকা ল'ৰা আৰু এইটো মোৰ বা ল'ৰা এইটো বা ল'ৰা চাৰিটা সিহঁতি আহি পালে মানে যোৱা সেইখিনিলৈ যোৱা তুমিও আৰু সিহঁতি আহি বহি আছেহি আৰু কেক আনি পোৱাহিয়ে নাই আহি পালেহি সিহঁতক বহিব দিছে আমি গৈ আহোঁগৈ কেক লৈ আৰু সিহঁতি তেতিয়ালৈকে ইয়াতে থাকক আৰু খেলি থাকক এয়া টাউনলৈ ওলাই আহি আছোঁ যাবলৈ মানে হেৰি কেকটো লৈ আহোঁগৈ আৰু আমি কি হ'ল কালি যিহেতু বহুত দেৰি হ'ল আমি যোৱা সেইকাৰণে কালি দেৰিকৈ যোৱাৰ কাৰণে মানে কেকটো যিটো অৰ্ডাৰ দিছিলোঁ দেৰি লাগিব বুলি ক'লে বনাবলৈ 2টা বজাত নিদোৱে কৈছিলে তথাপিতো 2টা বজাত দিবলৈ ক'লোঁ এতিয়া মানে পূৰা 2টা বাজি গ'ল আৰু যাওঁ হয়তো অকণ দেৰিও হ'ব পাৰে অকণ সোনকালে যাব লাগিছিলে আমি অকণমান দেৰি হৈ গ'ল আৰু ইয়াৰ হাজবেণ্ড আহিছে ওলাই এতিয়া যাওঁ গৈ মেলি কেকটো ল'ম লৈ গৈ আহি একদম ঘৰ পাই আৰু দেখুৱাই আছে দেই আমি কেক নিবলৈ আহি বিয়া খবৰ ল'লোঁহি ইয়াত মানে বিয়া হ'ব আকৌ বিয়ালৈ আহিলে বিয়াত দেখুৱাম কিন্তু এতিয়া যাওঁ কেক ল'বলৈ মইনা কেক কাৰণে ৰৈছে আৰু এয়া ছোৱালীবিলাকে পূৰা ডান্স কৰি আছে ইফালে এয়া আহি পালোঁ কেক ল'বলৈ কেক ল'ম আৰু এতিয়া এই 2টা বনাই থৈছে এটা নহয় আমাৰ কেকটো মানে ইয়াত বেলেগত বনাই থৈছে চাগে সেয়া উলিয়াই দিব কালি যিহেতু অৰ্ডাৰ দি থৈ গৈছিলোঁ আৰু এতিয়া কেকটো লৈ লওঁ চাওঁ লওঁ কেনেকুৱা বনাই থৈছে চাই আছে আহি গ'ল আৰু এইটো ওপৰটো পূৰা হোৱাইট কালাৰ দি দিলে আৰাম চিদ্দিকা এইজনী ঘৰ আৰু আমাৰ মইনা কেনেকৈ হ'ল চুনু চুনু বাৰ্থডে কেক আহি গ'ল আমাৰ বাৰ্থডে গাৰ্লজনী ক'ত জাপ মাৰি বহি আছে বাৰু চৰি কাটিবা দেই আলিয়া যোৱা চেপাত সোমালা ল'ৰা ছোৱালীবোৰ যাবই নোৱাৰেচোন আমাৰ আলিয়া বাৰ্থডেটো আনিছিলোঁ ল'ৰা ছোৱালীবোৰ ল'ব লাগিছিলে বেগলৈ
দেৰিকৈ আহিছে ঘৰৰ পৰা আৰু আব্বাহঁতে ভাত খাই আছে এইফালে এই আমাৰ মাইনাহঁতে আমাৰ পোৱালি সেইটো কেক কৰি ল'ম বুলি খাই আছে আমাৰ এইজনী মোৰ ষ্টুডেণ্টে আছিলে মই আগত পঢ়াইছিলোঁ দেই আৰু এইফালে ফাৰহান মোবাইল চাই ক'ব নোৱাৰে ফাৰহান মোবাইল চাই ক'ব নোৱাৰে মইনা এইফালে যোৱা বাছল যোৱা আৰু মইনা খেলি ফুৰিছে গোটেইখনে আমাৰ আলিয়ে নাচিয়ে থাকে খালি আমাৰ জেচিন বৌ সদায় কওঁ আমাৰ জেচিন বৌক এজনীক চিনি পায়েই এজনী জেচিন বৌ এজনী মামা মুনি এজনী মোৰ ননদজনী চিনি পায়ে আৰু এইফালে জেচিন বৌ আহিছে মোৰ ব্লগত উঠিবলৈ মন গৈছে কওক কিবা এটা মোৰ ব্লগটোৰ বিষয়ে চবে চাবলৈ কওঁ চাব সকলোৱে ছাবস্ক্ৰাইব কৰিব শিকাই দিছোঁ দেই চব কৰিব আৰু কোন কোন আহে দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব আগলৈ আমাৰ মইনা বহি দিছে ফটো মাৰিবলৈ এইফালে বৰমা একদম ফটো তোলাত ব্যস্ত কেমেৰামেন হৈছে আজি আৰু মই অকণমান ভিডিঅ'কে কৰি আছোঁ বহি আছোঁ যিহেতু মানুহবোৰ আহিব এতিয়া আমাৰ হাতটো গুড বাই কৰি পেলাইছে আৰু এয়া দাদীৰ লগত মইনা দাদী বহিছে মইনাৰ লগত ফটো মাৰিবলৈ আৰু এয়া মইনা হাঁহি আছে পূৰা দাদীহঁতক মই ফটো মাৰিছোঁ দাদীৰ লগত বহাই মেলি লগতে ভিডিঅ' অকণমানো কৰি ল'লোঁ এনেদৰে যিহেতু আমাৰ অথনিৰ পৰা মানে কামেই কৰি আছিলে ন সেইকাৰণে মানে সময় পোৱা নাই আৰু যিহেতু মই ভিডিঅ'ও কৰিছোঁ তাৰ মাজতে কামো কৰিবলগীয়া হৈছে আৰু মাতি আনিলোঁ ফটো একপি মাৰোঁ বুলি আৰু এইফালে এয়া আমাৰ মমা আহিছে মইনা এইটো আমাৰ ভাইটি মমা হাই ক মমা বহুত দিন অহা নাই আমাৰ ঘৰলৈ মমা সেইকাৰণে আজি মইনা উঠি আছে কোচত আজি আহিছে বাৰ্থডে এইফালে এয়া আমাৰ জেঠাই এইগৰাকী হ'ল বাই আৰু সেয়া জেচিন বৌ চিনি পাইছে আৰু এইফালে এয়া আমাৰ ওচৰৰে দুজনী বোৱাৰী চিমিজি আৰু লতিফা সিহঁতকো চিনি পাইছে আৰু লগকৈ মই দেখুৱাই থাকোঁ ভিডিঅ'বোৰত কেতিয়াবা আয়াত বেটা আহিছে এইফালে বৌ তাৰপিছতে এয়া আমাৰ মামী আৰু এইফালে এগৰাকী জেঠাই এফালে চাওক আয়াত বেটা এইফালে চোৱা ধুনীয়াকৈ আছে আমাৰ বেটি এয়া নেক্সট ডে মৰ্ণিং আৰু মই এতিয়া মানে ভিডিঅ' মানে নকৰোঁ বুলিয়ে ভাবিছিলোঁ তথাপিতো কালি ভিডিঅ'টো মই সামৰিব নহ'লে যিহেতু ৰাতি বহুত দেৰি হ'লগৈ আৰু এয়া ৰাতিপুৱা চাওক মইনাই গোটেই বেলুনখিনি লৈ বহি আছে যিহেতু বেলুনখিনি এৰুৱাই দিয়া হ'ল আৰু তাই মানে খেলি আছে মই ভাবিলোঁ ভিডিঅ' অকণমান কৰোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগন্তক আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম আজিলৈ ইমানতে বাই বাই